हेलो गाइज आज ভিডিঅ'টো অলপ বেলেগ ধৰণৰ আৰু ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ আজি বামুণীগাঁও ৰেল ষ্টেচনৰ পৰা। বামুণীগাঁও ৰেল ষ্টেচন আজি দুজন ল'ৰা উদ্ধাৰ কৰা হ'ল। উদ্ধাৰৰ খবৰটো দিলে মোক বৰষাই, আৰু বৰষালৈ বহুত ধন্যবাদ এনেকুৱা এটা খবৰ দিয়াৰ বাবে। কথাটো হ'ল কি, ৰেল ষ্টেচনত ছাৰহঁতে ল'ৰা দুজনক আজি ৰাতিপুৱাৰ পৰাই দেখি আহিছে, কিন্তু গধূলি যেতিয়া হয় তেতিয়া ল'ৰাকেইজনৰ ক্ষেত্ৰত ছাৰহঁতৰ বহুত চিন্তিত হৈ গ'ল, আৰু ল'ৰাকেইজনক ছাৰহঁতে ভালদৰে ৰাখিলে। এতিয়া কথাটো হ'ল কি, বামুণীগাঁও ৰেল ষ্টেচনত থকাৰ লগে ৰেলত যদি উঠি ল'ৰাকেইজন ক'ৰবালৈ গৈছিলোঁ নিশ্চয় মাক দেউতাকে নাপালে। তো এইখিনিতে আমি ছাৰহঁতকো ধন্যবাদ জনাইছোঁ যাতে ল'ৰাকেইজন ভালকৈ ৰাখিছে। এই ল'ৰাকেইজনক এতিয়া ছাৰৰ বাইকত উঠাই আমি ইণ্ডাষ্ট্ৰি গেটত থাকে বুলি আমি জানিছোঁ, তো চাটাবাৰী ইণ্ডাষ্ট্ৰি গেট হয়, তো তালৈকে আমি লৈ যাম। বাকী মাক দেউতাক আমি তাত গৈ লগ কৰাৰ চেষ্টা এটা কৰি আছোঁ। ফাইনেলি আহি গ'লোঁ আৰু ল'ৰাকেইজনৰ দেউতাক এজনক লগ পালোঁ। বাকী আমি আপোনালোকক কৈ আছোঁ, মই ৰংমন হয়। তো এই ল'ৰাকেইজন আজি বামুণীগাঁও ৰেল ষ্টেচনত আছিলে। এই ল'ৰাকেইজনে আমাৰ ছাৰে মানে আজি অফিচত ৰাখিছে। যদি ছাৰহঁতে অফিচত নাৰাখে তেওঁলোক মানে অলৰেডি ৰেলত গুচি যায়। তো আজি ৰাতিপুৱাৰ পৰা আজি এতিয়ালৈকে তেওঁলোক মানে ৰেলতে থাকিলে। ৰেল ষ্টেচনত মানে অফিচত ছাৰহঁতে মানে খোৱা লোৱা গোটেইখিনি কৰিছে, কিন্তু তেওঁলোকে তাৰমানে অলৰেডি নিজৰ মাক দেউতাক আছে, কিন্তু মাক দেউতাকে নিজৰ ল'ৰাকেইজনক কোনো দায়িত্ব বোলা হেৰি নাই। এতিয়ালৈকে কোম্পানীত কাম কৰিলে নহ'ব, কাৰণ নিজৰ ল'ৰা দুটা আছে, এই ল'ৰাকেইজনকো দায়িত্ব বোলা কথা আছে। কিন্তু এই আপুনি দেউতাক হয় নেকি? তো ঠিক আছে, এইফালে আগুৱাই আহক। আপোনাৰ নাম কি? জোৰে কওক। আৰু মাক আছে না নাই? ক'ত গ'ল? দোকানত গৈছে। এইটো ল'ৰা বিচৰা নাই এতিয়া মানে ক'ত বিচাৰিছে? ৰাতিপুৱাৰ পৰা ল'ৰা নাই, আপোনালোকে কি কৰি আছে? এনেকুৱা গাৰ্জেন হ'লে হ'ব? আপুনি কোম্পানীত কাম কৰা, কোম্পানীত কাম কৰিলে নহ'ব না। আপোনাৰ ল'ৰাকেইটাতো চাব লাগিব। ল'ৰা দুটাও নেকি আপোনাৰ? হা, ই কাৰ হয়? দেউতাকৰ নাম কি? তোমাৰ দেউতাৰ নাম কি? দেউতাই ঘৰ ক'ত তোমাৰ? নিচিমপুৰী। তোমাৰ মা ক'ত থাকে? পুৰাণ বামুণীগাঁৱত তোমাৰ মা থাকে। এতিয়া ইয়াত কোন আছে? ইয়াত মানে ভাড়া থাকে? নহয়, দেউতাৰে আছে না নাই এতিয়া? মানে ইয়াত ভাড়া থাকে নেকি? দেউতা এতিয়া আছে, তোমাৰ দেউতা আছে এতিয়া ঘৰত? এইটো ঘৰতে আছে? পাম না লগ পাম এতিয়া? ক'ত দোকানত? দোকান দেই নেকি? চব্জি দোকান দেই? দোকানত দিছে। আৰু ইয়াৰ মাক? তোমাৰ মা ঘৰত পাম না? তোমাৰ ঘৰ মা আছে? ঘৰতে আছে? দোকানত গৈছে? এটা কাম কৰা, হেৰি আপুনি যাওকচোন, ল'ৰাকেইটা লৈ আহিছে। ওলাইছিলে, আমি আনছো আমাৰ এই তাতে কেম্প বামুণীগাঁও ৰেলৱে ষ্টেচনত যে বামুণীগাঁও ৰেলৱে ষ্টেচনত ল'ৰাকেইটা ঘূৰি আছিল, পুৱাৰ পেৰে ঘূৰি আছে। रेलवे स्टेशन में सुबह से उधर उधर घूमा था। সুধা পোছা কৰিলোঁ, পিছত ক'লা যে এনেকা চাটাবাৰীৰ পুৰালাৰ বুলি কৈছে। তেতিয়া আমি ক'লোঁ ঠিক আছে, তোমাৰ কণ্টেক্ট নম্বৰ কোনোবা আছে নেকি? ফোনত যোগাযোগ কৰি কিনে অলপ কৈ আছিল, অলপ জানে, সেই হিচাপে আমি এটা দেউতাটো আছিলে ইয়াতে ঘৰত। পটককৈ ঘৰৰ পৰা দেউতাটো গেল ইফালে, মানুহ এটা খাই নাই বাবুল টকা কি হয়? ল'ৰা হয় মোৰ। আপুনি তেতিয়াৰ পৰা নাই ৰাতিপুৱা 7টা বজাৰ পৰা নাই। আপুনি বিচাৰিছে? একদম দাদা বিচাৰি পাগলা হৈ গৈছোঁ। এতিয়ালৈকে বিচাৰি আছোঁ, কোনে ফেচবুকত পঠাইছোঁ, একদম থানা চানা গোটাই এইটো হাৰামিটো এইটো এই কোনে পঠাইছিলোঁ। থানাটো কোনে থানাত যাব ওলাইছিলোঁ। ৰাতিপুৱাৰ পৰা ল'ৰা নাই? 7টা বজাৰ পৰা 1টা বজাত ৰেলেন পাৰ হৈছিল দুজনে। ক'ত পাইছিল? মই আপোনাক এটা কথা কওঁ, আপোনাৰ ল'ৰা হয়নে নহয়? তো এতিয়া আপোনাৰ ল'ৰা, যদি আপোনাৰ ল'ৰাই হয় তেতিয়াহ'লে আপুনি ৰাতিপুৱা 7টা বজাতে ওলাই আহিছে, আপুনি কেনেকৈ গম নাপায়? মই ডিউটিত আছো, ই বিস্কুট খাই কেনা মই কৈছো কি ৰুমত যা, ই ৰুমত যাব লাগি ইয়াৰ লগত ফুৰি। আপুনি চিগাৰেটটো বন্ধ কৰক।
আপুনি এইটো বন্ধ কৰক। এতিয়া কথাটো হ'ল কি বাৰু ইয়াৰ লগত লগ লাগিল মই মানিলো, কিন্তু এখেতৰতো মাতটো আছে, আপোনাৰতো ৱাইফ আছে না, আছে না নাই? আপুনি নামাৰব খুৰা, এনেকা নকৰব। এতিয়া কথাটো হ'ল চাওক, কথাটো আকৌ শুনি লওকচোন আপোনালোকে। আছে না ৱাইফে থাকে না নাথাকে লগত? ঠিক আছে আহি আছে। এতিয়া চাওক এই ছাৰে যদি আপুনি আহক ইফালে আহক, এতিয়া ছাৰে যদি নাৰাখিলেও ৰেল ষ্টেচনত, ঠিক আছে, তেতিয়াহ'লেতো আপোনাৰ ল'ৰা নাপায় আজি। কাৰণ চাওক এওঁলোক ৰেলত অলৰেডি গুচি গ'ল হয়। তো কথাটো হ'ল কি মোৰ ফ্ৰেণ্ড এটা আছে ৰেল ষ্টেচনতে, ঠিক আছে, তাইৰ ঘৰ তাতেই হয়, বৰষা হয়। তো তাই যাতে ভাগে মুখখন কৰি কল বুলিহে মোক ফটোখন দিলে হা, তো ইহঁতক মই চিনি পাওঁ বুলিহে, ঠিক আছে। যদি মই যদি নেগেলো হয় ছাৰহঁতেতো নানলা হৈ আজি। এতিয়া কচোন এতিয়া আমি বহুত পৰিচাৰি তাৰমানে আপোনাক ক'ত পাইছিলা? ষ্টেচনত ক'ত দিছিলে বাবা? না এওঁ কৈ আছে যে এওঁ লৈ গৈছে। ই লৈ গৈছিল। ৰেল ষ্টেচনত ৰেলত যাওঁ বুলি পিছত মই কৈছো কি নাযাওঁ বালি পাৰব বুলি। কি কথা কৈছা? মিছা কথা। মিছা কথা কোৱা নাই, সঁচা কথা কৈছো। ইয়াৰ জ্বৰ উঠি আছে ৰাতিপুৱাৰ পৰা। ক'ত পালা তো? ৰেল দেখা নাই। ৰেল ষ্টেচন ৰাতিপুৱাৰ পৰা মই কৈছো তাতে দেখা পাইছে তাতো। এতিয়া দেউতাও কৈছিলা। এক নম্বৰ কথা, আপোনাৰ ৱাইফে কোম্পানীত কাম কৰে নেকি? ৱাইফো কোম্পানীত কাম কৰে? কোন কোম্পানীত? এওঁ নেকি? মেঘাত কৰে। আপুনি এখেতৰ মাক না, আপুনি ভাবচোন আপুনি এনে ক'ত কাম কৰে? হোটেলত কাম কৰা। হোটেলত যদি কাম কৰা আপুনি ল'ৰাটোক, নিজৰ ল'ৰাটোক সদায় ৰাখিব। আপোনাৰ ল'ৰা ৰাতিপুৱাৰ পৰা ল'ৰা নাই, কি কৰি আছে আপোনালোকে? নহয় দেউতাকক মাতিব খেদাইছিলোঁ, এখেতৰ সেইটো ভাইটিৰ লগত সদায় উমলি থাকে। আমি বামুণী গাঁৱত টিং কিনিব গৈছিলোঁ, টিং কিনি আহি কিনে আৰু সুধিছিলোঁ। আপোনাৰ লগত কথাখিনি কওকচোন। এতিয়া আপোনাৰ ল'ৰা, ঠিক আছে, আপোনাৰ ল'ৰাটো আপোনালোকে চাব লাগে। কাৰণ চাওক ইমান সৰুতে আপোনালোকে ল'ৰাটোক অলৰেডি অকলে ৰুমত যাব দিয়া। কাৰণ ল'ৰা মানুহ কথা ক'ত যায় আপুনিতো নাজানিব। এতিয়া চাওক আপোনালোকে দিনটো বিচাৰিছে পোৱা নাই, এক নম্বৰ কথা। তো মোৰ বান্ধৱী আছে, মোৰ বান্ধৱী ক'লে যে এনেকুৱা মানে ৰেল ষ্টেচনত দুটা ল'ৰা আছে চাটাবাৰী বুলি কয়, ঠিক আছে, ফটো কৰি দিলাম মোক, মই চিনি গ'লোঁ। কিন্তু মই ছাৰহঁতৰ লগত কথা পাতি মই লৈ আহিলোঁ। কিন্তু ছাৰহঁতো ৰেডি আছে না। এতিয়া কথাটো হ'ল কি, ছাৰহঁতে যদি তেওঁলোকক যদি আজি ভালদৰে খোৱা লোৱা কৰি নাৰাখলা হয় তেতিয়াহ'লে কি হ'ল হয়? সিহঁততো ৰেলত উঠি গ'লে আপোনালোকে পাল হৈ যাব। এতিয়া আপোনালোকে নিজৰ ল'ৰা ভালকে ৰাখিব লাগে না নহয়? ৰাখিব লাগে। আমি আৰু দেউতাকক মাতিব আৰু শুন, এওঁ ইয়াতহে কথা কৈছে, আমি ইমান ষ্টেচনৰ কথা সুধি আছো, তাতেতো একো কোৱাই নাই। একোৱে নকয় যে দেউতাৰ নাম কি, মাৰ নাম কি। এতিয়া গধূলিহে কৈ আছে যে মোৰ দেউতাৰ নাম বাবুল ৰাভা, গধূলিহে কয়। ক'ত লগ পাইছে ছাৰ আপোনালোকে? ষ্টেচনত ঘূৰি আছে, ৰেল ষ্টেচন বামুণীগাঁও ষ্টেচন। বাবা ক'ত দিছিলে? চেণ্ডেল ক'ত? ইয়াকে সুধ বিচাৰলৈকে সুধ। চেণ্ডেল নাই কাই মাতি লৈ গৈছে? সুধ না। চেণ্ডেল আছিলতো। চেণ্ডেল আছিলে, একেলগে গৈছিলি না? কাই মাতি লৈছে? ৰ'বা একো নকৰে, শুনক, এই চকুতো কি হৈছে? চকুতো বম লাগি গৈছিলে দিৱালী দিনতে। দিৱালী আগা পিছৰ দিনা। ভাগ্য ভাল, চকুতো একো হোৱা নাই। এওঁক মাৰিব দিছিলা? নাই বম মাৰিব দিয়া নাই। বেলেগ মানুহ মাৰি আছিলে। এতিয়া আপোনালোকতো একে সন্মুখত আছিল, নাই সেইকাৰণে সাৱধান। দেৱালীতে ফটকা দিয়াটোৱে ভুল। নাই ছাৰ, কেনেকে হ'ল? স্কুলটো দিৱালী পাছতে স্কুল খুলিছিলে। ইয়াতে স্কুল আছে, স্কুল পৰা গৈছিলে, এটা মানুহ জ্বলাই আছিলে বম। সি ওলালে চাই আছিলে, সিটো মানুহটো পলাই ডাঙৰ আছিলে, সি পলাই গ'ল। ই বমটো ইয়াত ডাইৰেক্ট লাগি গৈছে। সেইটোৱে ভুল না, আমাৰ গাৰ্জেনখিনিৰ আৰু জানা বুজা মানুহখিনিৰ ভুল সেইটো। ফটকা মাৰিবই নালাগে এনেকুৱাকে। গম পাইছো। বাৰ বাৰ চৰকাৰে এনাউন্স কৰি আছে যে এনেকুৱা তাৰ পৰিণতি এতিয়া ভালে ভালে পাইছে, আৰু একো দমদম নিদিবা। আজি চৰ এতিয়া নিজৰ ল'ৰা, আমি যিজন ল'ৰা ছাৰ আৰু মই উদ্ধাৰ কৰি আনিছিলো, তো এই ল'ৰাকেইজনৰ মাক দেউতাকক অলৰেডি আমি পাই গ'লো। কিন্তু কথাটো হ'ল কি, যাতে ল'ৰাকেইজনক ভৱিষ্যলৈকে যাতে নিজৰ মাক দেউতাকে ল'ৰাকেইজনক ভালদৰে লাগে। আৰু কথাটো হ'ল কি, আমি গোটেইকেইজনৰ মাক দেউতাকৰ নামটো আমি জানিব বিচাৰিম, আৰু যাতে সিহঁতৰ নিজৰ ল'ৰাকেইজনক নিজৰ ল'ৰাৰ দৰে ভালকে ৰাখে, আৰু যাতে এনেকে ৰাতিপুৱা যাতে ওলাব নিদিয়ে, সেইখিনিকে মই বিচাৰিছো। আৰু মাক দেউতাকৰ আমি নামটো জানিব বিচাৰিছো। আপোনালোক দুজনে আপোনাৰতো কওক। এওঁলোকৰ নিজৰ মাকৰ নামখিনি গোটেই ক'লে। আৰু বামুণীগাঁও ৰেল ষ্টেচনৰ আমি তেখেতে কেইটা বজাত ৰাখিছিলে ৰাতিপুৱা আমি জানিব বিচাৰিম তেখেতৰ পৰা। আপুনি কওক, মানে ৰাতিপুৱা কেইটা? ৰাতিপুৱা এনে 7টা মানৰ পৰা ষ্টেচনত এইফালে ঘূৰি আছিল,
তেতিয়া আমি আমাৰ জিম্মাত ৰাখি আছিলোঁ। তেওঁ সুধি আছিলোঁ, তেওঁ নাম ক'ব নোৱাৰে, দেউতাৰ নাম ক'ব নোৱাৰে, মাৰ নাম ক'ব নোৱাৰে, গাঁৱৰ নাম ক'ব নোৱাৰে। গধূলি দেউতাকৰ নাম কওঁতে সেনেকৈ আমি অলপ তাৰমানে বিচাৰ বিচাৰ কৰি উলিওৱা গ'ল আৰু সেইটোৱে আৰু। আমি তেনেকৈ আনিলোঁ ছাৰৰ লগত, আৰু মোক খবৰ দিছিলে মোৰ বান্ধৱী এজন বৰষা বুলি, আৰু তাইকো ধন্যবাদ জনালোঁ। ইমান ধুনীয়া এটা ভাল খবৰ দিছে, যাতে আগন্তুক দিনলৈকে নিজৰ ল'ৰা ছোৱালীখিনিক মাক দেউতাকে ভালদৰে ৰাখে। এইখিনিয়ে কৈ ধন্যবাদ।